শুনিছানে? শুনিছানে তুমি? এওঁ আকৌ ক'ত গ'ল? মই অফিচৰ পৰা আহিলোঁ, মানুহজনীৰ পিছে দেখা দেখি এটা নাই। অফিচৰ পৰা আহি পালেহি নেকি? আজি ইমান সোনকালে আহিলে যে? আজি ইমান কাম নাছিলে, সেইকাৰণে ভাবিলোঁ সোনকালে গুচি যাওঁ ঘৰলৈ। লগতে ৰহিমলাকো লৈ আহিব লাগিছিলে আকৌ কলেজৰ পৰা। তাই অহাই নাই নেকি কলেজৰ পৰা? নাই অহা। আজি হেনো কিবা ইংলিছৰ পৰীক্ষা আছিলে। কৈ আছিলে ৰাতিপুৱা যে পৰীক্ষা বেয়া হ'ব। জানো পাই কিনো পৰীক্ষা দিছে, পঢ়া শুনা যে একেবাৰে মন নাই। তাকেহে। আপুনি মুখ হাতকেইটা ধুই লওক, মই চাহ একাপ বনাওঁ। যোৱা। ময়ো হাত মুখকেইটা ধুই অলপমান বাগৰ দিওঁ, বৰ ভাগৰ লাগিছে জানানে? হ'ব। হেৰা, চাহকাপ খাই বৰ ভাল লাগিছে পাই। গাখীৰৰ চাহ যে, সেইকাৰণে ভাল লাগিছে। মা, দেউতা, মই আহি পালোঁ। ইমান দেৰি কৰিলি যে আজি? পৰীক্ষা কি তই অকলেই দি আছিলি নেকি কলেজত? ৰ'বাহে, ছোৱালীজনী আহি পাইছেহিহে। তোমাৰ আকৌ বকিবলৈ হ'লেই। নক'বা আৰু। মোৰ লগৰ যে লিলি, তাই আকৌ কি হ'ল, পৰীক্ষা বেয়া হ'ল। কানি কাটি গোটেইজনীক ক'বই পৰা। তই সান্তনা দি আছিলিগে নেকি তাইক? নহয় মা, তাই কান্দি থকা দেখি অকণমান ৰখি দিলোঁ। লোকে কান্দিছে, তই ৰখিবলৈ কি ফুৰিলি? লগৰ ছোৱালী যে, সেইকাৰণে আৰু অকণমান বুজালোঁ আৰু যে নেক্সট পৰীক্ষাটো ভালকৈ দিবলৈ। নপঢ়িলাই তেনেকুৱাই হ'ব। যিমান পঢ়িবি সিমান পাৰিবি। তাকেতো মই কৈ নোৱাৰিছোঁ, আপুনি অলপ বুজাবচোন। যা, হাত ভৰিকেইটা ধুই লৈ ভাতকেইটা খাই ল। ঠিক আছে, মই হাত ভৰিকেইটা ধুবলৈ যাওঁ। মা, ভাত বাঢ়ি থবা, বৰ ভোক লাগিছে। যা, মই ভাত বাঢ়োঁগৈ। বৰ ভাগৰ লাগিছে পাই। আজি যে পৰীক্ষাটো ভাল হৈছে নিচিনাটো লাগিছে। মা দেউতাকতো সেই বুলিয়ে কৈছোঁ। নাজানো আৰু, ঈশ্বৰেহে জানে আৰু কি হ'ব। অলপমান বাগৰি দিওঁ। ভাতকেইটা খাই ইমান টোপনি ধৰিছে। আজি পিছে লিলিৰ মনটো বৰ এটা ভাল নহয়। কিবা হ'ল? অৰ্জুনৰ লগত কিবা লাগিলে চাগে। ফোন এটা কৰি সুধি চাওঁ নেকি? থাকক। লোকৰ মাজত সোমাবলৈ মন নাযায়, আকৌ মুখে বেয়া পাব। পলিটিকেল চায়েন্সৰ পৰীক্ষা আছে, পঢ়িব লাগে। এতিয়া ভাবিছোঁ শুনেই পঢ়োঁ। বৰ আমনি লাগিছে পাই। কি যে কৰোঁ। প্ৰিয়াক ফোন এটা কৰোঁ নেকি? তাইকে সুধোঁ। আৰু পলিটিকেল চায়েন্সৰ পৰীক্ষালৈও এসপ্তাহ আছে। ক'ৰবাত যাওঁৱেই নেকি কাইলৈ? কি চিন্তা কৰি আছ মাজনী? ভাগৰ লাগিছে বুলি কৈ শুবলৈ নাহি তই ইয়াতে বহি আছ যে? নহয় মা, মই ভাবিছোঁ কাইলৈ প্ৰিয়াৰ লগত এফালে ফুৰিবলৈ যাওঁ। কিয়? কাইলৈতো পৰীক্ষা নাই নেকি? কিমাননো আৰু পৰীক্ষা দিম মা, পৰীক্ষা দি আমনি লাগিছে। তোৰ এতিয়াহে আমনি লাগিছে, পিছত যেতিয়া ভাল চাকৰি এটা পাবি তেতিয়া তোৰ সেই আমনি চামনি, সেই যিমান কষ্ট কৰিছে সেইবোৰ চব পাহৰি। তথাপিতো কাইলৈ প্ৰিয়াৰ লগত অকণমান ফুৰিবলৈ যাম। তুমি আৰু দেউতাই যদি পাৰ্মিশ্যন দিয়া তেতিয়াহ'লে যাম আৰু। যাবি, কিন্তু পৰীক্ষা বেয়া কৰিলে চাবি তোক। তেতিয়াহে মই ভালকৈ তোক দিম। পৰীক্ষা বেয়া নহয়, তুমি চিন্তা কৰিব নালাগে, মই পঢ়ি থোৱা আছে। আৰু পলিটিকেল চায়েন্সে সেইটো ছাবজেক্ট মোৰ কাৰণে তেনেই ইজি। ঠিক আছে, যি কৰ কৰি থাক। পাছত কিন্তু কানি নকবি আকৌ, মা দেউতা মোৰ পৰীক্ষা বেয়া। ঠিক আছে, নকওঁ। ছোৱালীজনীলৈ বৰ চিন্তা লাগিছে। কি যে কৰি আছে নহয়। দিনটো ঘৰত সোমায়ো আমনি পাব এসপ্তাহ, যিহেতু কলেজ বন্ধ থাকিব। কি যে ফুৰিবলৈকে পঠিয়াই দিওঁ নেকি? দেউতাকক এবাৰ কথাটো সুধি লওঁ, তাৰ পাছতে কিবা এটা ভাবিম।